হয় মই ভাগ্যৱান আৰু আজিৰ দিনটো মোৰ কাৰণে স্মৰণীয় দিন হ'ব কাৰণ খানা খেলপথাৰত প্ৰায় 1 লাখ মানুহ আজি গোটোৱাবৰ কাৰণে পাৰ্টি ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছিলে আৰু 1 লাখতকৈ অধিক ইতিমধ্যে ইয়াত আমাৰ পাৰ্টি কাৰ্যকৰ্তা শুভাকাংক্ষী সকলো উপস্থিত থাকিব মই নিশ্চয় গৌৰৱ অনুভৱ কৰিম আজিৰ দিনটো হয় মই নেশ্যনেল পলিটিক্সত আছিলোঁ আৰু ভাবি লৈছিলোঁ হয়তো লাষ্ট মোৰ নেশ্যনেল পলিটিক্সতে জীৱন শেষ হ'ব কিন্তু পাৰ্টিয়ে সিদ্ধান্ত ল'লে যে নহয় ৰাজ্যৰ ৰাজনীতি কৰিব লাগিব আৰু ঠিক তেনেকৈ আকৌ ঘূৰি আহিলোঁ আৰু NDAৰ প্ৰাৰ্থী আছিলোঁ দুলীয়ান সমষ্টিত আৰু বহুত ভোটৰ ব্যৱধান অৰ্থাৎ 10,500 এটা ভোটৰ ব্যৱধান জয় হ'বলৈ সক্ষম হ'লোঁ আৰু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'লে যে আজি 5 জন যি শপত গ্ৰহণ হ'ব তাৰ ভিতৰত মোৰো নাম ইতিমধ্যে আছে এইটো মোৰ কাৰণে এটা গৌৰৱৰ বিষয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ